Hello everyone, welcome back to my channel. আৰু এইটো হ'ল ভিডিঅ'টো সেকেন্ড পাৰ্ট আৰু এয়া মই এতিয়া মই দোকানত সোমাইছো কাৰণ মোৰ চুলিখিনি মানে মই চুলিত বন্ধা ক্লিপটো খুলিছিলো আৰু ৰাস্তাত পৰি দুটুকুৰা হৈ গ'ল আৰু গাইছ মই চুলি মেলি বহুত অশান্তি পাওঁ একদম মুখৰ আগত আহি যে চুলি মেলিব নিবিচাৰোঁ মই অকল বান্ধি কিনে থৈ দিওঁ কিন্তু ইমান অশান্তি লাগিছিলে মেলি কিনে ৰবৰ বিচাৰিয়ে নাপালোঁ অলপ দেৰি চুলিখিনি মেলি থলোঁ আৰু গাইছ ইমান জোৰে ভোক লাগি আছিলে ইয়াত ক'তো ৰেষ্টুৰেণ্ট নাই মানে আছে সৰু সুৰা এখন দুখন গাইছ আমি এতিয়া টাউনত অলপ দেৰি ৰখিছোঁ তাৰপিছত যাম আৰু খাবলৈ কিবা এটা এতিয়া আমি ৰেষ্টুৰেণ্টত সোমালোঁ কি খাওঁ নাজানো চাই লওঁ ফাৰ্ষ্টত গৈ আৰু এয়া আমি এতিয়া পোলাও আৰু চিকেন কাৰী খাম প্লেট 100 rupees আছিলে কিন্তু খাবলৈ বহুত টেষ্টি আছিলে মেলি ল'লোঁ আৰু আস্তেকৈ এতিয়া ক'ত যাওঁ নাজানো যাত্ৰাটো আৰম্ভ কৰিব লাগিব আৰু ৰেষ্টুৰেণ্টৰ মানুহ দুজন ৱেষ্ট বেংগলৰ হয় ইয়াত বহুত ৰকমৰ খানা পাব আৰু ইয়াৰ চেণ্টাৰটোৰ নাম হ'ল ফাষ্ট ফুড চেণ্টাৰ বহুত টেষ্টি খানা বনায় গাইজ বেছি দামো নহয় আৰু এয়া আমি গৈ আছোঁ DC অফিচ কাৰণ মোৰ বন্ধুজনৰ গাড়ী লাইচেন্স বনাব দিছিলে তাত গৈ আছে আনিবলৈ আমিও যাওঁ চাই আহোঁচোন যদি চবতে ফুৰি লওঁ সোমাই লওঁ এয়া হ'ল DC অফিচ বিল্ডিংটো দেখিছ ন গাইজ এইটোৱে হ'ল DC অফিচ আৰু এয়া বন্ধুজন মিষ্টাৰ লাহন এইফালে পৰ্বত পাহাৰ তলত খাল মই ইয়াতে অলপ দেৰি ৰখিলোঁ যাম এতিয়া ভিতৰলৈ গ'লোঁ DC অফিচ এতিয়া এণ্ট্ৰি মাৰোঁ ৱাও ৱালত ইমান ধুনীয়া পেইণ্টিং কৰিছে ইমান ভাল লাগিছে দেখি DC অফিচটো বহুত ডাঙৰ আৰু কেইবাটাও অফিচ আছে ইয়াত মই ইমান ভালকৈ নাজানো বাৰু বাট গাইজ মই ভিতৰত নোসোমালোঁ অলপ বাহিৰে ফুৰি লৈছোঁ আৰু জাতীয় পতাকাখন চাওক না ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া বতাহত উৰি আছে ফাইনেলি লবৰডাল পালোঁ আৰু চুলিখিনি বান্ধিবলৈ মোৰ বেক চাইডে ইমান ডাঙৰ খাল আছে নহয় তলত চালে মাথা ঘূৰাই যাব এনেকুৱা মানে ঠাইডোখৰ বহুত ভাল লাগিলে মোৰ ফুৰি কিনে बोला সেইডোখৰলৈ बोला আৰু মই এতিয়া তললৈ নামিম চিৰি আছে না তলত নামি যাবলৈ আৰু গাইজ মই মধুৰি গছ এজোপা দেখিলোঁ ইমান সৰুতে ইমান হালি জালি মধুৰি লাগিছে নহয় দেখিয়ে ইমান ভাল লাগিছে আৰু গাইজ অৰুণাচলৰ চাংলাঙৰ মাটিবোৰ ভাল কাৰণ সেইকাৰণে সৰুতেই ফল মূল ধৰে গছবোৰত আৰু ইমান সৰু মধুৰিটো খাবলৈ ইমান টেষ্টি মিঠা আছিলে নহয় আৰু মধুৰিজোপাৰ পুলি ধেৰ আছিলে মই ভাবিছিলোঁ এটামান আনিম বুলিয়ে নানিলোঁ কিবা কয় আকৌ অলপ তলত নামি চালোঁ দেখিছে গাইছ ইমান জংঘল তলত আৰু মই মধুৰি কেইটামান লৈও আনিলোঁ কোনো গম নোপোৱাকৈ দেখিলে দিব মোক আৰু মই মধুৰি মুখত চুবাই আছোঁ 4-5টামান মধুৰি খালোঁ চাগে এতিয়ালৈকে আৰু মই ভিতৰলৈ নগ'লোঁ গাইছ মন নগ'লে নাৰ্জী ফুলৰ গছ ইমান গাল ঝোপোহা ফুলবোৰো ভাল লাগিছে নাৰ্জী ফুল ফুলাই নাই এতিয়াতো ছিজন নহয় ফুলাৰ কিন্তু কিবা কিবি ফুল ফুলি আছে এতিয়া যাওঁগৈ আৰু এটা জেগাত যাবলৈ আছে আৰু গাইজ ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া গম পাব আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকৈ পালে আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অ'কে গাইজ ধন্যবাদ আৰু ভিতৰত ইমান ধুনীয়া গাঁও আছে ৰাস্তা ঘাটবোৰ ইমান ভাল চাওক না গাইজ আৰু আমি ইমানকৈ চিনি নাপাওঁ ফাৰ্ষ্ট টাইম গৈছোঁ মানুহক সুধি গৈছোঁ কেইটামান চাংঘৰো আছে এই ল'ৰাটোক আমি সুধিছোঁ কোনফালে যায় বুলি ল'ৰাটোৱে কৈ আছে
গৈ আছোঁ অলপ দূৰ আছে পাবলৈ, য'ত যাম বুলি ভাবিছোঁ। ফাইনেলি পাওঁ হৈ আছে, এয়া পাই গ'লোঁ আমি নদীখন। কিন্তু এতিয়া পানী ঘোলা হৈ আছে কাৰণ পাহাৰৰ পানী আহি আছে আৰু বৰষুণ দিয়াৰ কাৰণে পানীখিনি এনেকুৱা। ভাবিছিলোঁ তাত গা ধুম বুলি, কিন্তু ইমান অপেন ক'ত গা ধুম আৰু নোৱাৰিলোঁ আৰু। গাইছ এটা কথা, ইয়াত এইখন নদীত মানে ইমানে পাথৰ, ডাঙৰ ডাঙৰ পাথৰো আছে, সৰু সৰু পাথৰ। নদীখনৰ তলত বালি নাই, কিছুমান নদীৰ তলত বালি থাকে, কিন্তু এইখন নদীৰ তলত ইমানে পাথৰ মানে কি ক'ম আৰু বৰষুণ দিয়াৰ কাৰণে অলপ বোকাও হৈ আছিলে, বেছিও নহয়। বা ইমান শিলগুটি, নদীখন শুকাই আছে যে শিলগুটিবোৰ ওপৰত চব ওলাই আছে। নদীখনত নামি বহুত ভাল লাগিলে, কিন্তু খোজকাঢ়িব পৰা নাছিলোঁ, ইমান পাথৰ খুচিছিলে ভৰিত। এইফালে পেণ্ট চেণ্টবোৰ অলপ তিতিলে আৰু ঘৰো যাব লাগিব, তিতা গায়ে গৈ ভাল নালাগে ন গাইছ। আৰু মই আজি বহুত এনজয় কৰিলোঁ নদীত নামি কিনে, বহুত ভাল লাগিলে মোৰ। এনেকৈ খুব কমেই পাওঁ নদীত নামিবলৈ, কিন্তু আজি পালোঁ। হ'ব। এতিয়া বহুত ভাগৰ লাগিছে খোজকাঢ়িও, নদীখন বহুত খোজকাঢ়িলোঁ। এতিয়া অকণ বহিছোঁ আৰু সৰু সৰু পোৱালি মাছবোৰে ইমান ভৰিখনত কামুৰি আছে কিটিক। এয়া মোৰ বন্ধুজনে মাছ ধৰিছে জাল মাৰি কিনে। ওচৰৰ মানুহ এজনে গাড়ী লৈ আহিছিলে মানে মাছ ধৰিবলৈ, বন্ধু দুজনে ধৰিছে আৰু এনেই এটা এনজয় কৰিছে আৰু। সিহঁতি জানে যে মাছ ধৰিবলৈ, খুব ভাল পাইছে সিহঁতিও। মাছ উঠিলে দেই। বৰষুণো ইমান দিছে, আমি আধা ৰাস্তাতো তিতি আহিলোঁ, কিন্তু আধা ৰাস্তাত তিতি নগ'লোঁ। আৰু এতিয়া আকৌ বৰষুণ দিছে, আমি তিতি এতিয়া ঘৰ যাব লাগে। এতিয়া বাজিছে 4টা আৰু ঘৰ সোনকালে গৈ পাব লাগে। বতৰো বেয়া, ইমানো ভাল নহয়। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰ যাবলৈ। আৰু গাইজ বহুত ভাগৰ লাগিছে, ঘৰ গৈ কেতিয়া পাম লাগিছে, কঁকাল চকাল বিষাই গৈছেগৈ। ঘৰত গৈ ডাইৰেক্ট বিচনাখনতে পৰিম আৰু লম্বাকৈ। আৰু এখন গাইজ চাংলাঙৰ ৰেষ্টুৰেণ্ট, ইমান ধুনীয়া লাগিছে ৰেষ্টুৰেণ্টখন, ইমান ধুনীয়া দেখিবলৈ। কিছুমান জেগাত মানে ৰাস্তা ইমান বেয়া গাঁত অহা টাইমততো প্ৰব্লেম হ'লেই, এতিয়া যোৱাৰ টাইমতো হৈ আছে। আৰু গাইজ আপোনালোকেও এদিন আহিব চাংলাঙলৈ, ইমান ভাল লাগে আহি। ইয়াত ঠাইবোৰ চাই ইমান ভাল পাব, আৰু ৱেডাৰটো ইমান ধুনীয়া, দিনতে ইমান ধুনীয়া ৱেডাৰ। আৰু বৰষুণ দিলেহে আহিব, তেতিয়া ৱাটাৰফল দেখি পাব, 4-5টা ৱাটাৰফল লগতে দেখি পাব। আৰু বহুত ঠাণ্ডাও লাগে, ভাল লাগে। গৰম দিনত আহিলে বেছি ভাল হ'ব, তেতিয়া ঠাণ্ডা পাব আহি। ইমান ঠাণ্ডা লাগিছিলে কি ক'ম আৰু, কঁপি আহিছোঁ। বাইকত জানেই আৰু গ'লে কিমান বতাহ লাগে। আৰু এতিয়া আমি জংঘলৰ মাজে গৈ আছোঁ, আৰু অকল জংঘলেই পাব আৰু একো নাপায়। ৱাও, ৱেডাৰটো ইমান ধুনীয়া লাগিছে, একদম কৈলাশ পৰ্বতৰ নিচিনা লাগিছে, পূৰা বৰফে ঢাক খাই থোৱা নিচিনা লাগিছে। আৰু এইকেইটা ঝৰ্ণা 2টা লগতেই আছে। আৰু গাইছ এতিয়া বহুত দূৰ আছে ঘৰ পাবলৈ, তেন্তে